হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল চাগে, আৰু মোৰো ভাল, একদম বিন্দাছ আছোঁ। তো পুনৰবাৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষ একো নাই, ব্লগটো আৰম্ভ কৰাৰ এটা ৰিজন আছে, সেইটোৱে কলেজ যাম। চ' কলেজত আজি লাষ্ট দিন, তো সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, যি হওক স্মৃতিখিনি থাকি যাব। তো সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। কলেজত এনেকৈ ভিডিঅ' মানে মুখেদি কৈ কিনে ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰোঁ ঠিকটো নাই। তো সেইকাৰণে মই ভাবিলোঁ ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰা যাওক। তো সেইকাৰণে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। তো চাই যাই থাকক আপোনালোকে, আৰু যদি ভাল পায় বাকীখিনি কৰি দিব, মই আৰু বিশেষ নকওঁ আকৌ। এতিয়া ৰেডি হৈ গ'লোঁ কলেজক লাগি, আৰু এতিয়া যাওঁ আৰু মানে কলেজত আজি ভাইভা আছে, সেইকাৰণে কলেজত আহিছোঁ। সেইটো কথা ক'ব পাহৰি গৈছিলোঁ। ভিডিঅ' ভিডিঅ' আজিতো লাষ্ট, আজি কি ক'বা? মানে লগকেইটাক বেয়া লাগিব এদিন, এতিয়া আৰু লগকেইটাক লগ নাপাম। হেই, মই এটা বহি আনিছোঁ আজি, ইমানমান তাতে লিখিবা অলপ, আৰু এক লাইন দুই লাইন কি ক'বা? বেয়া লাগছে, আৰু এনে লাইফ এটা নাপাম, আৰু লগকেইটাক নাপাম। লগকেইটাই আৰু নহয় এনে ক'বা দিছোঁ। নহয় এনে ক'বা দিছোঁ, আজি দে কথিত আমি আজি লাষ্ট নাছিলোঁ আজি না নহয় কলেজৰ অন্তিমটো দিনত এনকে চাৰ্টত লিখাৰ যিটো আমেজ, সেই আমেজটো সুকীয়া, সদায় স্মৃতি হিচাপে সংৰক্ষণ কৰি থ'ব পাৰি মানে এইটো বস্তু। বহুত হাল্লা হৈ থকাৰ কাৰণে মই ভইচ অভাৰ দিব লগা হ'ল ভিডিঅ'টো, আৰু এতিয়া ইহঁতক লিখি আছোঁ, কাৰণ ইহঁতে ভাইভা দি কিনে আহিল। মই যোৱাই নাই, সেইকাৰণে মোৰ তাতে লেখা নাই। তাতে লিখাখিনি মই একবাৰ দেখাই দিলোঁ। ময়ো ভাইভা দি কিনে আহিলোঁ, আৰু এতিয়া ইয়াতে মোৰ তাতে লিখি আছে। তুই ধারাপাত রচনা লেখছে নাকি তো? This is from my side. মোৰ লাভটো অলপমান এনেকুৱা টাইপৰ, মানে নহয়। আৰু শেষৰ বাৰৰ কাৰণে চবকে একবাৰ এনেকৈ দেখাই দিছোঁ, থাকি যাব এই ভিডিঅ'টো স্মৃতি হিচাপে। আৰু ডিগ্ৰী লাইফৰ আমাৰ শেষৰটো দিন আজি, তো চবৰে বেয়া লাগছি, বেয়া নালগা কাৰো নহয়, কিন্তু চবে মানে সেইটো দেখুওৱা নাই আৰু এষাৰ কথা আছে নহয়, আৰম্ভ হ'লেই মানে পৰিসমাপ্তি হ'বই, তো সেয়াই আৰু উপায় নাই। আৰু এইজনী হৈছে মোৰ খুব ভাল বান্ধৱী, তাই মানে আজি কান্দলাকে হয়, তই নাকান্দিবি, মই তোৰ লগত সদায় আছোঁ, লাইফ টাইম আছোঁ, আৰু তই সদায় মানে মোৰ মানে কি ক'বি, অন্তৰত থাকবি, আৰু মিছ ইউ। এই দুটা হৈছে মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু এটা আছে ছাইডত, তাক মই বহীটোত কিবা লিখবা দিছোঁ, তাক মই লিখবা দিছোঁ বহীটোত। এই লিখাখিনি মানে সদায় কাৰণে মোৰ তাত থাকি যাব স্মৃতি হিচাপে। থোপৰায়ে চেঞ্জ হৈ গ'ল, আৰু কি বুলি কয়, এই ভিডিঅ'টো কৰাৰ এটাই ৰিজন যে এই ভিডিঅ'টো মই ইউটিউবত আপলোড কৰিলোঁ, এইকাৰণে কাৰণ স্মৃতি হিচাপে
থৈ দিয়াৰ কাৰণে। আৰু এইবোৰ স্মৃতি মানে সদায় ঘূৰি নাহে, একদিনে পোৱা যায় বিদায় মুহূৰ্ত। তো সেয়ে ইয়াত আবদ্ধ কৰি ৰাখিলোঁ আৰু শেষত গোটেইকেইটাই এনেকৈ ফটো উঠিলোঁ। চাৰাটো আছে, চাৰাত আহি আছে, তো সেইকাৰণে গোটেইকেইটাই এনেকৈ বহি ল'লোঁ। এই ফটোকেইখনেদি মানে আজি ভিডিঅ'টো শেষ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় বাকীখিনি আপোনালোকে চবেই জানেই। আৰু আজিলৈ বাই বাই, পুনৰবাৰ নতুন এটা ব্লগত লগ পাম তাৰে আশাৰে। বাই বাই।